জাৰজ সন্তান নৱনীতা নাথৰ কথাৰে। মানুহে মোক দেখিলেই মোৰ ফালে আঙুলিয়াই কয়, মই হেনো এটা জাৰজ সন্তান। হয়, ঠিকেই, মই জাৰজ সন্তান। আইৰ সুকোমল গৰ্ভৰ পৰা মুক্ত হৈ যিদিনা ভূমিষ্ঠ হৈছিল মোৰ কেঁচুৱা শৰীৰটো, পৃথিৱীৰ ৰঙীন পোহৰ দেখুৱাৰ আনন্দত কান্দনেৰে অভিনন্দন জনাইছিলো মোৰ আইক। ঠিক সেই সময়ত মোক মোৰ আয়ে এটুকুৰা কাপোৰেৰে মেৰিয়াই মোৰ কোমল কেঁচুৱা শৰীৰটো ৰাতিৰ আন্ধাৰে লৈ পৰিত্যক্ত স্থানত শুৱাই থৈ গৈছিল সি মোক। ঠিক সেই তেতিয়াৰ পৰাই মোৰ এটাই পৰিচয়, মই হেনো এটা জাৰজ সন্তান। মোৰ কান্দন শুনি যেতিয়া প্ৰাতঃভ্ৰমণলৈ অহা মানুহবোৰ গোট খাই অনাথ আশ্ৰমৰ আইৰ দুহাতত তুলি দিছিল মোৰ কেঁচুৱা শৰীৰটো, সেইদিনাৰ পৰাই আশ্ৰমখনে হৈ পৰিছিল মোৰ শেষ আশ্ৰয়স্থলী। লাহে লাহে কেঁচুৱা কাল অতিক্ৰমি যেতিয়া ভৰি দিলো শৈশৱত, তেতিয়াৰ পৰাই তথাকথিত এই সমাজখনে আশ্ৰমৰ চাৰিবেৰৰ বাহিৰত মোৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে। কাৰণ এটাই, মই জাৰজ সন্তান। মোৰ লগ হলে হেনো মোৰ সংগত নষ্ট হব তেওঁলোকৰ সন্তান। বঞ্চিত হৈছিলো শৈশৱৰ ল'ৰা ধেমালিৰ পৰা, বঞ্চিত হৈছিলো মোৰ মাতৃ স্নেহৰ পৰা, পিতৃৰ পৰিচয়ৰ পৰা আৰু বন্ধুত্বৰ প্ৰেম। আনকি তোমাৰো ঘৃণাৰ পাত্ৰ হৈছিলো মই। কিন্তু মোৰ ভুল ক'ত? তথাকথিত আজিৰ ভদ্ৰতাৰ মুখা পিন্ধা এই সমাজখনৰ বাবেইতো মই জাৰজ। দুখ আৰু ক্ষোভত উন্মাদ মোৰ হৃদয়। ৰাতিৰ আন্ধাৰত কেতিয়াবা উচপি উঠো, হেৰুৱাই পেলাও মনৰ স্থিৰতা শক্তি। দুচকুত ভাহে মানুহবোৰে কৰা অৱজ্ঞা আৰু অৱহেলা, আৰু ঘৃণাৰ দৃষ্টিৰে মোলৈ চোৱা এখন স্পষ্ট জীয়া ছবি। কাণত বাৰে বাৰে ধ্বনি প্ৰতিধ্বনি হৈ বাজি থাকে এটাই শব্দ, মই হেনো এটা জাৰজ সন্তান। মই হেনো এটা জাৰজ সন্তান।